उदालगुरियाव 8 भारत उदांस्रि सान फालिनो साखाफारा गुबुन बोसोराव फालिबोनाय बायदियैनो देग्लायबो उदालगुरि जिल्ला बेंगिरिनि दैदेननायाव 8 भारत उदांस्रि सान फालिनाय हाबाफारियाव पेरेड खालामनो सोलोंनाय हाबाफारिया सोलिगासिनो दं। फरायसालिफोरनि फरायसाफोरजों लोगोसे प्रकाकनि गुबुन गुबुन बिभागनि बाहागो लानायजों मोन 27 दोलोआ पेरेड खालामनायाव बाहागो लानो साखाफारा। 15 आगस्ट एबा भारत उदांस्रि सान फालिनाय हाबाफारियाव नोंथाङाबो फुंबिलि समावनो उदालगुरि जिल्ला बेंगिरि मावख'नि गेलेग्रा फोथाराव भारतनि फिरफिला बिरहोनायजों लोगोसे बायदि मैया दिन्थिफुंनायखौ नायहैनो हागोन एबा रंजानाय लानो हागोन। दिनै जोबथा पेरेड खालामनायखौ उदालगुरि जिल्ला बेंगिरि पुलक पाटगिरि आरो एसपि पद्मनाथ बरुवा बिथांमोनाबो नायफैयो। দেখিছো গোটেই অনুষ্ঠানটোৱে নিয়াৰিকৈ হ'ব, সুন্দৰকৈ হ'ব আৰু আজি আমাৰ গোটেই মাৰ্চ পাষ্টৰ যিখিনি পেৰেড চলি আছে ৰিহাৰ্চেল, এই ৰিহাৰ্চেলখিনি মই আৰু আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আমি দুজনে আহি ইয়াত এবাৰ চেক কৰিব আহিছোঁ, পৰ্যবেক্ষণ কৰিব আহিছোঁ কেনেদৰে কৰিছে। এই গোটেই প্ৰগ্ৰেমটোত মাৰ্চ পাষ্টৰ প্ৰগ্ৰেমটোত আমাৰ 16টা কণ্টিনজেণ্ট আছে, স্কুল কলেজ লগতে SSB আমাৰ পুলিচৰ পৰা APBN আমাৰ লোকেল পুলিচ গোটেইখিনিয়ে পাৰ্টিচিপেট কৰিব আৰু এই অনুষ্ঠানটোত টোটেল আমাৰ যিখিনি অংশগ্ৰহণকাৰী হ'ব টোটেল আমাৰ 779 জন আৰু এই 779 জনে আমাৰ 15 আগষ্টত তেখেতসকলে মাৰ্চ পাষ্ট কৰিব। আপোনালোকে নিশ্চয় দেখিছে আমাৰ ৰিহাৰ্চেল অৱস্থাতে যথেষ্ট ভাল হৈছে আৰু আমাৰ কালিৰ দিনটো ৰিহাৰ্চেল কৰাৰ পাছত আৰু এই অনুষ্ঠানটো সুন্দৰ হ'ব বুলি মই আশা ৰাখিছোঁ। কিমান দলে অংশগ্ৰহণ কৰিব পেৰেডৰ দলে? 779 কণ্টিনজেণ্ট কিমান হ'ব? কণ্টিনজেণ্ট হ'ব 779, দল হিচাপে হ'ব আমাৰ টোটেল 16টা। ছাৰ ইয়াতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ইয়াতে কালচাৰেল দল, বিহু দল, বাগৰুম্বা বা বিভিন্ন আমাৰ যিবিলাক বিভাগ আছে বিভাগীয় আমাৰ বিভাগৰ মানে যিখিনি বিভাগ আছে আমি বিভাগবিলাকত তেখেতৰ বিভাগৰ আমি টেবলো দিব দিছোঁ। তেখেতসকলে মানে প্ৰদৰ্শন কৰিব টেবলোটো সিদিনা। লগতে আমাৰ বিভাগৰ গোটেই বিষয়াসকলে নিজৰ নিজৰ অফিচবিলাক আমাৰ ক্লিনলিনেছৰ কাৰণে কৈছোঁ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ লগত আমি সংগতি ৰাখি সকলোকে আমাৰ চেল্ফ হেল্প গ্ৰুপসকলে বনোৱা ত্ৰিৰংগা মানে ল'বলৈও কৈছোঁ। তেখেতসকলে ইতিমধ্যে ত্ৰিৰংগা লৈছে। আমিও বহুত মানে 800 মান ত্ৰিৰংগা আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰাই আমি যোগাৰ কৰিছোঁ আৰু সেইখিনি আজি আমাৰ যিটো ৰেলী হ'ব সেই ৰেলীত আমি ব্যৱহাৰ কৰিম। সাংস্কৃতিক দলবিলাক অলৰেডি আমি 4-5টামান সাংস্কৃতিক অনুষ্ঠান ফিক্স কৰিছোঁ, যিহেতুকে বহুত গৰম আমি বহুত কৰা নাই, কিন্তু 4-5টা হ'লেও আমাৰ মানে হৈ যাব। মেইন পেৰেডটোতো আমাৰ DC অফিচৰ মুখত হ'ব আৰু এটা ভেৰগাঁও চাব ডিভিজনত হ'ব। তো এই দুয়োটাৰে প্ৰিপেৰেশ্যন চলি আছে। লগতে সুৰক্ষাৰ ৰিলেটেড যোনখিনি কথা আমাৰ তেনেকৈ যোৱা কেইবছৰ ধৰি নেগেটিভ ইনচিডেণ্ট একো হোৱা নাই ওদালগুৰিত, কিন্তু এইবাৰো আমি আমাৰ যিমান যি খবৰ আছে সেইমতে আমি আমাৰ চিকিউৰিটি যোনখিনি কাম সেইখিনি কৰি থকা হৈছে। সকলো থানা আউটপোষ্ট চবতে আমাৰ যোনখিনি চেকিং হয়, মানুহৰ চেকিং, বাছৰ চেকিং, সেই চেকিংবিলাক কটকটীয়া কৰি তোলা হৈছে আৰু যি আমি ভেৰিফিকেশ্যন কৰিব লাগে বা আমাৰ চোৰাংচা ব্যৱস্থাৰ থ্ৰুদিও যি কৰিব লগা আছে সেইখিনি আমি গোটেইখিনি কৰিছোঁ আৰু আশা ৰাখিছোঁ যে শান্তিপূৰ্ণভাৱে আমাৰ 80th যোনটো ইণ্ডিপেণ্ডেঞ্চ ডে সেইটো ভালকৈ ওদালগুৰিত উদযাপন কৰিব পাৰিব। যিহেতু অৰুণাচল আৰু অসমৰ বিভিন্ন সীমা নিৰ্মাণ কৰাইছে, আমাৰ ওদালগুৰি জিলাখনত অৰুণাচলৰ সীমাতে আছে, তেনেকুৱা কিবা ধৰণৰ আপোনালোকৰ হয়, এইটো যোনটো মানে ধেমাজি বা লখিমপুৰ যেনেধৰণৰ ঘটনা হৈছে তাৰে ইমিডিয়েট এফেক্ট আমি এতিয়ালৈকে ইয়াত দেখা নাই, কিন্তু আমি যোৱাকালিৰ পৰাই মানে এলাৰ্ট হৈ আছোঁ আৰু যেনেধৰণে আমি কোঅৰ্ডিনেটেড এপ্ৰ'চ কৰিব লাগে আমি সেইখিনি কৰিম।